নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ মায়ে ধান ভাঙি আছে, যিহেতু আজি আমাৰ কঠীয়া পাৰিব। এয়া ধান আমাৰ লতা পাতি থাকে, যিহেতু মায়ে মই এতিয়া লাগি দিম। দেউতা আৰু মানুহজন পথাৰত আছেগৈ, যিহেতু হাল বাইছে, মৈ টানিছে আৰু লগত কাম কৰা মানুহো আছে। যিহেতু আমাৰ অকণমান মায়ে মই দেউতাক অলপ সহায় কৰি দিছোঁ, অলপ সোনকালে হ'ব। সেইবাবে আমি মায়ে মই ঘৰত থকা কামবিলাকত অকণমান সহায় কৰি দিয়া হয়। তাতে চাওক ইমান ধুনীয়াকৈ দেও ওলাই আছে, চাওকচোন ইমান দীঘল দীঘল হৈ গ'ল, ইমান ধুনীয়াকৈ দেও ওলাইছে। যিহেতু আমি এটা এটাকৈ ভাঙি দিছোঁ, তেতিয়া নিবলৈ সুবিধা হ'ব। তাতে বতৰো বেয়া, বৰষুণ দিছে, তাতে চিপ চিপকৈ, হয়তো বৰষুণ ডাঙৰকৈ পৰিলে কঠীয়াবিলাকো লদা পৰিব। সেইকাৰণে ভাবিছোঁ সোনকালে যদি ছটিয়াই দিব পাৰে নহয়, তেতিয়া আমাৰে সোনকাল হ'ব। যিহেতু দেউতাহঁতে পথাৰত লাগি আছেগৈ, ভাঙি দিলে ছটিয়াবলৈ ভাল হয়, যিহেতু এটা এটাকৈ, তেতিয়া সোনকালেও হ'ব সিঁচি পিনে। মায়ে ধানত লাগি আছে, যিহেতু মই পাকঘৰত লাগিবলৈ আহিলোঁ। এয়া কচু শাক, যি নেকি আমাৰ অতীজৰ পৰা পৰম্পৰা বুলি মানি আহিছে। কঠীয়া পৰা দিনাখন আমাৰ কচু শাক বনায়। এয়া মই কচু শাক ধুই কাটি লৈ পিনে মই কুকাৰত ভৰাইছোঁ। এইফালে মাছতো নিমখ হালধি দি লৈছোঁ, দি লৈ পিনে এয়া সানি লৈছোঁ। সানি লৈ মই এই মাছো ফ্ৰাই কৰিম। যিহেতু এতিয়া মাছ ফ্ৰাই কৰি হ'ব আৰু, যিহেতু মোৰ ভোক লাগিছে, টাইমো হ'ল, সেইকাৰণে মই ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ।